বেয়া লাগা নাই কিন্তু ভালে লাগিছে খালি মানুহ বহুত মানুহ আছে গাইছ মানে পাগল হৈ গৈছে আৰু এতে গাইছ হা বাবু হা 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 এই মানে ভাই ওহো অলপ কাৰণে 17 নম্বৰ দিছিলে গাইছ নালাগিলে 34 উঠিছে এইবাৰ চাব পাৰে গাইছ পুৰা মজা মজা কম দামত কাপোৰ দি আছে বঢ়িয়া বঢ়িয়া हेलो गाइस की खबर आपलोকৰ आशा करूँ সকলোৰে খবৰ ভাল আৰু সদায় ভালে থাকিব তো পোনপ্ৰথমে সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনালো আৰু আজি হৈছে জানুৱাৰী 7 তাৰিখ মানে অলপ দেৰি হ'ল আৰু এইটো ভিডিঅ' হ'ব গৈছে মোৰ প্ৰথমটো ভিডিঅ' মানে নতুন বছৰৰ প্ৰথমটো ভিডিঅ' তো গাইস গুৱাহাটীত মানে ধুনীয়া এখন ফেষ্টিভেল চলি আছে যেটো ফেষ্টিভেল প্ৰত্যেক বছৰে হয় কিন্তু মই আগতে কেতিয়াও যোৱা নাই তো আজি যাব ওলাইছো তো মই চাম লগতে আপোনালোকক দেখাম কি যি দেখা পাও তো হেতু কাৰণে গাইস যাব ওলাইছো আৰু বৰ্তমান টাইম হৈছে 5টা মানে গধূলি হ'ল সেইকাৰণে আজি গুড মৰ্নিং দিয়া নাই গুড ইভিনিং সকলোকে তো এতিয়া যাব ওলাইছো ধুনীয়াকৈ সকলো গাইস তো গাইস যাব ৰেডি এতিয়া ভাইটিৰো হ'ল আৰু গাড়ীখন চাব পাৰে আপোনালোকে আজি পুৰা ধুনীয়াকৈ থৈছো তো মজা চাফা হৈ আছে আৰু এই চাৰিটা ইণ্ডিকেটৰ যে একেলগে জ্বলাই দিনা লগাইছো তো কিবা এটা ভাল লাগে আৰু গাইস বঢ়িয়াকৈ গাইস যাই লো বন্ধ কৰি দিও ৰ'ব তো গাইস জোৰত পাই গ'লো এতিয়া জোৰতৰ পৰা আমি যাব লাগিব ৰাইট সাইডে ইণ্ডিকেটৰ কোনফালে যাব লাগে তো গাইস লাচিত ঘাটত অনুষ্ঠিত হোৱা এক্সপো বাণিজ্য মেলা বৰলুইত কালচাৰেল ফুড ফেষ্টিভেল আহি পালো আৰু এইখন হৈছে মেইন গেট গাইস তো বলক এটা ভিতৰলৈকে সোমাই যাওঁ তো গাইস বহুত ধুনীয়াকৈ আহি পালো বৰ্তমান ভিতৰৰ ফালে গৈ আছো তো বহুত ভাল লাগিছে এইকাৰণে অলপ আৰু এখন গাইস বাঁহৰ দলং হয় বাপৰে বাপ বেৰা বহুত মানুহ দেই গাইছ বহুত মানুহ বাপৰে বাপ চাওক না আপোনালোকে কি একদম মানুহ ৰে ভাই তো গাইছ ভিতৰত সোমাব কাৰণে আপোনালোকে ধুনীয়াকৈ টিকট কাটিব লাগিব এখন টিকটত লৈছে 10 টকা কৰি আৰু গাইছ টিকটখন চাওকচোন কেনেকুৱা একদম দেখাত কিবা যেন লটাৰী টিকট এনেকুৱা লাগিছে যেনেকুৱা ফ্ৰিজ চিজ পেন গোটেই আঁকি দিছে এই বল গাইছ বল ভিতৰত যাওঁ বল তো গাইছ ভিতৰত ধুনীয়াকৈ সোমাই আহিলোঁ আৰু সোমাই আহি কেনে বেলেগ কি ক'ম আৰু মানুহে দেখিলোঁ চাওকচোন আপোনালোকে কিমান মানুহৰ ভিৰ এনেকুৱা লাগিছে যেন কিবা পূজা বা বিহু চলিছে নেকি এনেকুৱা লাগিছে আৰু চবফালে গাইছ দোকান ক'ৰ পৰা ষ্টাৰ্ট দিম মানে গাইছ ভাববাই পৰা নাই বাপৰে বাপ ইফালে গোটেই লাইনটো পোৱাৰে গাইছ চব ৰেষ্টুৰেণ্ট তো গাইছ আৰু ভিতৰলৈ অলপ সোমাই আহিলোঁ আৰু এটা দেখা পালোঁ মেলা মানে গোটেইখিনি আছে চাৰ্কাছ আছে চকৰি ঘূৰি আছে এইফালে ট্ৰেইন আছে এইফালে সৰু ছোৱালী খেলা আছে গাইছ চব আছে চব তো গাইছ বহুত মানুহ হৈছে মানে চব ফেষ্টিভেলটোত বহুত মানুহ আহিছে বস্তু নি একে গাইছ মানে সেই আমাৰ জিলাতে হয় মেলা সেনেকুৱা টাইপৰ আৰু এই মেলাই দিয়ক চব আছে আপোনাৰ লটাৰীৰ পৰা আদি কৰি চকৰি চব আছে গোটেইখিনি আছে কি ক'বি আৰু গাইছ এইটো চাওক না কি ধুনীয়া লাগিছে বাবু মাইনাহঁতে বহুত এনজয় কৰিছে পানীত মানে কি ক'ম আৰু গাইছ এইটো দেখিলে বেয়া লাগে মানে আমি যিহেতু ডাঙৰ হ'লোঁ সৰু থাকিলে আমিও ইয়াতে এনজয় কৰিব পাৰিলোঁ হয় এইটোৰ দাম গাইছ 50 টকা আপোনাক 5 মিনিট ঘূৰাব আনে পানীত তো বহুত ভাল লাগে আৰু গাইছ কিবা এটা এতিয়া আপোনালোকে বাচ্চা লৈ আনে ইয়াতে বঢ়িয়াকৈ খেলিব পাৰে তো গাইছ এইবাৰ চাব আহিছোঁ গিলাচ ভঙা খেল চাব পাৰে আপোনালোকে ধুনীয়াকৈ খেলি আছে আৰু এইটো হৈছে গাইছ 50 টকা আপোনাক 4টা বল দিব বলকেইটাৰে আপুনি গিলাচকেইটা এনেকৈ ভাঙিব লাগিব ভাঙি কিনে অকল ভাঙিলে নহ'ব গাইছ তলফালে গিলাচকেইটা মাটিত পেলাই দিব লাগিব তেতিয়াহে আপুনি জিকিব আৰু জিকাৰ পিছত কিবা নহয় কিবা ধুনীয়া এটা উপহাৰ পাব আৰু গাইছ এইটো হৈছে হাঁহৰ খেলা যদি আপুনি কলত বল এটা ভৰাব পাৰে লগালগ আপোনাক এটা হাঁহ দি দিব আৰু এই দাদাজনে বহুত ট্ৰাই কৰিছে কিন্তু এতিয়ালৈকে পৰা নাই আৰু গাইছ পটকৈ নোৱাৰো অলপ টান আছে আৰু এইটো চাব পাৰে আপোনালোকে 50 টকাত 4টা বল চিকেন গেম আৰু আছে ডাক গেম মানে হাঁহৰো আছে মুৰ্গীৰো আছে হাঁহৰ 50 টকা আৰু আপোনাক 5টা বল দিব যদি পাৰে হাঁহ লৈ যাম গাইছ এই চালা মজা এইবাৰ চাব পাৰে গাইছ পুৰা মজা মজা কম দামত কাপোৰ দি আছে বঢ়িয়া 200 টকা চাওক গাইছ পুৰা কম দামত কাপোৰ তো গাইছ ভাইটিয়ে এটা লগাইছে 10 টকাৰ বঢ়িয়াকৈ লগাইছে নম্বৰ লগাইছে 20 নম্বৰ কিমান 17
নম্বৰ দিছিলে গাইছ নালাগিলে 34 উঠিছে আৰু গাইছ ইফালে এখন ধুনীয়া ষ্টেজ বনাইছে চাব পাৰে আপোনালোকে এক্সপো বাণিজ্য মেলা হয়তো ইয়াতে কিবা প্ৰগ্ৰেম থাকিব পাৰে তো গাইছ এইখিনি পুৰা গোটেই ৰেষ্টুৰেণ্টে হয় চাব পাৰে আপোনালোকে পুৰা ফুল ৰেষ্টুৰেণ্ট চাব পাৰে পুৰা এইখিনি গোটেই ৰেষ্টুৰেণ্টৰে হয় গোটেই ৰেষ্টুৰেণ্ট গাইছ একদম পুৰা ট্ৰেডিশ্যনেল খানা পাব আপোনালোকে চাব পাৰে ট্ৰেডিশ্যনেল ফুড মজা আৰু গাইছ বঢ়িয়া তো গাইছ বেয়া লগা নাই কিন্তু ভালে লাগিছে খালি মানুহ বহুত মানুহ আছে গাইছ মই মানে পাগল হৈ গৈছোঁ আৰু এইফালে গাইছ কিবা ফাংচনো চলি আছে এইফালে চাব পাৰে আপোনালোকে খেলা চলি আছে তো গাইছ আহি পালোঁ জুৰুত তিনিআলি মানে তাৰ পৰা ইমান যাম গাইছ কিবাকৈ আহিছোঁ আৰু ভাইটি ক'ব যাম কেনেকুৱা বহুত আৰু আহি কেনে গাইছ ইয়াতে ৰখিছোঁ জুৰুত তিনিআলিত তো ইয়াতে ধুনীয়াকৈ ম'ম' লৈ লৈছোঁ চাব পাৰে আপোনালোকে ঠাণ্ডাৰ কথা গৰম গৰম ম'ম' মজা না তো গাইছ ম'ম' খাই কেনে ঘৰত যাওঁ আৰু বৰ্তমান টাইম হৈছে 6:30